নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মই ৰশ্মি ৰঞ্জন দত্তই মোৰ ইউটিউব চেনেললৈ বন্ধু বান্ধৱীসকল ইতিমধ্যে আমাৰ এছএছএৰ আবেদনৰ অন্তিম তাৰিখ সমাগত 11 কাইলৈ অৰ্থাৎ আমাৰ হাতত মাত্ৰ কাইলৈ দিনটো আছে কাইলৈ আপোনাৰ এছএছএৰ আবেদনৰ তাৰিখ সমাপ্ত হ'ব আবেদনৰ ক্ষেত্ৰত যি তাৰিখ 11 অক্টোবৰ আছিলে 11 অক্টোবৰ সমাপ্ত হ'ব ইয়াৰ পাছতেই আমাৰ সকলোৰে জল্পনা কল্পনা আৰম্ভ হ'ব আৰু ডিৰ ফালৰ পৰা অতি সোনকালে আমাৰ যি ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট এই লিষ্টখন যে অতি সোনকালে প্ৰকাশ পাব এই ক্ষেত্ৰত বহুতে অপেক্ষা কৰি আছে কিন্তু অতি সোনকালে প্ৰকাশ নাপায় আৰু অলপমান আৰু কেইদিনমান সময় লাগিব তেখেতলোকে ইতিমধ্যে বহুখিনি যাৱতীয় কাম কাজ কৰি আছে দিনে ৰাতিয়ে কাম কাজ কৰি আছে গতিকে আপোনালোকে মাত্ৰ আৰু কেইদিনমান অপেক্ষা কৰিব লাগিব তাৰ অন্তৰালত ভাল খবৰ অতি সোনকালে লাভ কৰিব যি কি নহওক এছএছআৰ বিজ্ঞাপনৰ আধাৰত যিখিনি আবেদন হৈ আছিলে ইয়াৰ অন্তিম তাৰিখ কাইলৈ শেষ হোৱাৰ লগে লগে মই আপোনালোকৰ মাজত কেইবাটাও গুৰুত্বপূৰ্ণ বিশ্লেষণ আগবঢ়াম যিহেতু এতিয়া আগমুহূৰ্তত বিশ্লেষণটো আগবঢ়োৱাৰ লগে লগে বহুতো প্ৰাৰ্থীৰ মাজত কিছুমানৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকি যায় কাৰণ কোনোবাই ধৰক ক'ৰবাত আবেদন কৰিছে মই যদি সেই জিলাখনৰ কথা কওঁ অইন এগৰাকী প্ৰাৰ্থীয়ে হয়তো বেয়া পাব পাৰে তেনেবোৰ ক্ষেত্ৰতে মই কোনো ধৰণৰ জিলাৰ ক্ষেত্ৰত আগতীয়াকৈ আপোনালোকক ভিডিঅ' দিয়া নাছিলোঁ আৰু ভিডিঅ' দিয়াৰ ক্ষেত্ৰত এইকেইদিন বিৰত হৈ আছিলোঁ গতিকে মই কৈ আছিলোঁ যে আপোনালোকে আত্মবিশ্লেষণৰ দ্বাৰা জিলা নিৰ্বাচন কৰক যি কি নহওক এই গোটেইখিনিৰ কথাৰ ওপৰত মোৰ বিশ্লেষণ অতি সোনকালে আপোনালোকৰ মাজত আগবঢ়াম আপুনি নিৰ্বাচিত কৰা জিলাখন মোৰ দৃষ্টিভংগীৰ ফালৰ পৰা মই কেনেধৰণে বিশ্লেষণ কৰিছোঁ এই বিষয়ে আপোনালোকৰ মাজত ভিডিঅ' আগবঢ়াম কাইলৈ ভিডিঅ' আপোনালোকে লাভ কৰিব যি কি নহওক আজিলৈ ভিডিঅ'টো ইমানেই যিসকল নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি অনুৰোধ জনালোঁ আৰু পুৰণিসকলে এটা লাইক কৰক ধন্যবাদ শুভৰাত্ৰি